নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এতিয়া আমাৰ ওচৰতে মন্দিৰ এটাত ৰাইজৰ সভা, তাতে যাব আহিছোঁ। ঘৰত ভিডিঅ'টো আৰম্ভ কৰিব নহ'ল, আধা ৰাস্তাত আৰম্ভ কৰিছোঁ। এতিয়া আমি আহিছোঁ, বৰমা মই বা ব'লক মন্দিৰত গৈ লগ পাম। মন্দিৰ আহি পালোহি। এতিয়া মন্দিৰত নাম ধৰি আছে। এতিয়া চাহ খাই লওঁ। মন্দিৰত চাকি দিলোঁ, চাহ খালোঁ। বেছি টাইম নবহিলোঁ, আমি আৰু এটা মন্দিৰত যাব লাগিব। আমাৰ ঘৰৰ পৰা আজি শৰাই লৈ যোৱাৰ কথা, আগতে দিম বুলি কৈছিল কিন্তু দিয়া হোৱা নাছিল। আজি যাব। ইয়াৰ পৰা গৈ আকৌ তাতে যাব লাগিব, পচকিয়া মন্দিৰ। এতিয়া ইয়াৰ পৰা গৈ লওঁ, আৰু যিহেতু একো খাই অহা নাছিলোঁ, ঘৰত গৈ কিবা এটা খাই আকৌ যাম। তাৰপিছত লগ পাই আছোঁ। ঘৰ আহি পালোহি। এতিয়া আকৌ সেইটো মন্দিৰত যাম। মই ভাত খালোঁ আৰু ৰেডি হ'লোঁ। এতিয়া মন্দিৰত যাব ওলালোঁ। যিহেতু বহুত ৰ'দ, সেইকাৰণে ছাতি তাতি লৈ লৈছোঁ। এতিয়া মানুহ অহা নাই, তাকে ৰখি আছোঁ। তাৰপিছত যাওঁ, মন্দিৰত গৈ লগ পাই আছোঁ। খোজকাঢ়ি আহি আছোঁ। এয়া পিছফালে চব আহি আছে। মন্দিৰ আহি পালোহি। মন্দিৰৰ ভিতৰত সোমোৱা নাই, এতিয়া সোমামগৈ। মন্দিৰৰ ভিতৰত সোমাব লাগিলে ভৰিটো ধুব লাগিব। ভৰিখন ধুই লওঁ। তাৰপিছত এটা ডাঙৰ পুখুৰী আছে, আৰু পুখুৰীটোত বহুত পদুম ফুল আছে। এইটো পুখুৰীটো, সেইটো চাইডত এয়া গোটেই পদুম ফুল আছে। ইয়াৰ পৰা গোটেই পদুম ফুল। এইটো চাইডত নাই কিয় কাৰণে নাজানো বাৰু, এটা চাইডতে ফুলি আছে। বহুত ধুনীয়া হয়, কিন্তু বহুত দূৰ হ'ব। সেইটো চাইডত যাই দেখাব পাৰিলেও হয়, কিন্তু বহুত দূৰ হ'ব নহয়, যাব নোৱাৰিম। এতিয়া এইখিনিৰ পৰা গোটেই তালৈকে গোটেই পদুম ফুল, ইমান ধুনীয়াকৈ ফুলি আছে। ধুলোঁ, এতিয়া ভিতৰত যাওঁ আৰু চাকি জ্বলাওঁ। মন্দিৰত চাকি দিলোঁ আৰু সেৱা কৰিলোঁ। এতিয়া এবাৰ আপোনালোকক মন্দিৰৰ চাৰিওফালে ঠাইখিনি দেখুৱাওঁ। ইয়াতে এনেকুৱা দেখুৱাব লগা একো নাই, হ'লেও ঠাইখিনি ভাল লাগে আৰু ধুনীয়া। ইয়াতে গোটেই গছ গছনি, আৰু এইখিনিত বেছি হুলি নাই, আৰু ইয়াতে মানুহ ঘৰ নাই, অকল মন্দিৰটোৱে আছে। বেছি হুলস্থুল নাই, আছে মানুহৰ ঘৰ আছে, সেইটো চাইডত আছে। কিন্তু এইখিনি ঠাইত তেনেকুৱা একো এনেকুৱা একো নাই, হুলস্থুল হোৱা বস্তু একো নাই। সেইকাৰণে ভাল লাগে আৰু ইয়াতে। এইফালে গোটেই চাৰিওফালে গছ, আৰু এইটো মন্দিৰটো, তাৰপাছত এইফালে সেইটো পুখুৰীটো, তাৰপিছত এইফালে এইকেইটা মন্দিৰৰে কিবা ঘৰ হৈছে, চাহ তাহ বনোৱা এনেকুৱা কিবা ঘৰ। তাৰপাছত আৰু কি ঘৰ নাজানো। আৰু এইটো পানী টেংকি আছে। তাৰপাছত ভাল লাগে, আৰু মন্দিৰৰ ফিল্ডখন যথেষ্ট ডাঙৰ হয়। ইয়াতে মন্দিৰৰ সভা হয়, ভাল লাগে, আৰু ঠাইখিনি বহুত ধুনীয়া হয়, আৰু ধুনীয়া বতাহ বলি আছে। প্ৰসাদ খাই লওঁ, আৰু ইফালে এবাৰ পুখুৰীটো চাওঁ ৰ'বচোন। পুখুৰীটোৰ মানুহবিলাকে কৈ আছে পুখুৰীটোৰ পানী হেনো লাৰিব নিদিয়ে। কেইদিনমান আগতে ইয়াতে ল'ৰা এজন ঢুকাইছে, পুখুৰীটোত ঢুকাইছে। তাৰপিছত সেইকাৰণে এতিয়া পুখুৰীটো পানী লাৰিব দিয়া নাই। ইয়াতে এখন জাননী মাৰি থৈ দিছে, চাওঁ ৰ'বচোন কি আছে। লিখি থৈ দিছে,
6 মাহলৈকে পুখুৰীটোৰ পানী লাৰিবলৈ মানা কৰি থৈছে ইয়াৰে মন্দিৰৰ পৰিচালনা সমিতি। প্ৰসাদ ল'লোঁ। ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব